হেল্ল' এভৰিৱান, মই বেবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। ক'ত যাম আপোনালোককো বোলো দেখাওঁ ব'লকচোন। এয়া আহি পাই গ'লোঁ মৰিগাঁও জিলাৰ ধৰমটোলৰ বিষ্ণু মন্দিৰলৈ। এয়া গাড়ী ৰাখিলোঁ, ৰাখি প্ৰসাদ বন্তি লৈ লওঁ। এয়া মন্দিৰৰ ভিতৰলৈ আহিলোঁ। প্ৰথমে বন্তি লগাই লওঁ। চাওকচোন ইমান ধুনীয়া মন্দিৰৰ পৰিৱেশ। মই আগতো এবাৰ আহিছোঁ। ইয়াত আহি মনত থকা ইচ্ছা প্ৰকাশ কৰিলে মনৰ ইচ্ছা পূৰ হয়, আৰু মোৰ হৈছিলে। গতিকে মই আকৌ এবাৰ আহিম বুলি ভাবিছিলোঁ। গতিকে আজি আহিলোঁ, আপোনালোককো দেখাওঁ বোলো। চাওকচোন মন্দিৰভাগ ইমান ধুনীয়া। মোৰ বহুত ভাল লাগিছিলে। তেতিয়াই ভাবিছিলোঁ মই আকৌ আহিম। এয়া আহকচোন, সন্মুখৰ পৰা দেখাওঁ। এয়া চাওকচোন ইমান ধুনীয়া নহয়। নগাঁৱৰ পৰা গুৱাহাটীৰ পথেৰে অহা বাইপাছৰ লগতে লাগি আছে, বাওঁহাতে হয়। গুৱাহাটীলৈ গ'লে দেখা হয়, সোমোৱা নহয়। এনেদৰে এবাৰ আহিছিলোঁ, আকৌ এয়া দুবাৰ হ'ল মোৰ। বহুত ভাল লাগে। ইমান ধুনীয়া নহয়, মোৰ মনটো বিৰাট শান্তি লাগি গৈছে, ভাল লাগিছে। এয়া এতিয়া যামগৈ। আজি মানুহ বেছি নাই। এনেদৰে মানুহ কম থাকিলে বহুত ভাল লাগে। বহুত বেছি মানুহ হ'লে এনেকুৱা লাগে যে কাৰ প্ৰাৰ্থনা শুনিবনো। আজি মই ভাবিছোঁ দেই, মোৰ গোটেই প্ৰাৰ্থনা শুনিলে আৰু ভগৱানে, মনটো বিৰাট ভাল লাগিছে। ইমান দূৰ আহিলোঁৱে যেতিয়া ভাবিলোঁ দেওশাল গৈয়ে আহোঁ। দেওশালৰ পৰা ঘৰ পামগৈ আৰু। এয়া আহি পাই গ'লোঁ। সময় হ'ল, পূজা কৰিলোঁ মই। ভিডিঅ' কৰা মোৰ নহ'লে। এয়া চাওকচোন ইমান ধুনীয়া নহয়। বহুতবাৰ আহিছোঁ, বহুত ভাল লাগে। মোৰ হেঁপাহ নপলায় ইয়াত আহি থাকিলেও। আৰু ভিডিঅ' কৰা নহ'ল। এইখিনিতে মই ভিডিঅ'টো শেষ কৰিব লাগিব। যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। পুনৰ আকৌ নতুন এটা ভিডিঅ'ৰ মাজেৰে আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।